মইতো 100% আশাবাদী ৰাইজৰ যিটো সহায় দেখিছোঁ বহু ৰাইজ ওলাই আহিছে আৰু সকলোৱে কৈছে পৰিৱৰ্তনৰ স্বাৰ্থত আমি এইবাৰ BPL দলক চৰকাৰ গঠন কৰাৰ সুযোগটো দিব সকলোৱে কৈ আছে গতিকে মই একদম 100% আশাবাদী আপনার বিরুদ্ধে এনডিএফির সভাপতি পিছাৰ মনোনয়ন পত্ৰ দাখিল কৰিলে হয় দাখিল কৰিছে বুলি মই গম পাইছোঁ এতিয়া যিয়ে নহওক মষ্ট ৱেলকাম গণতান্ত্ৰিক দেশত সকলো অধিকাৰ আছে খেলক ভালকৈ মই বিচাৰিম কিন্তু এটা কথাটো মই ক'ম বন্দুক লৈ আন্দোলন কৰা আৰু ৰাইজক লৈ ৰাজনৈতিক খেলাটো বহুত ডিফাৰেঞ্চ আছে গতিকে তেখেতে নতুনকৈ ৰাজনৈতিক খেলিব ওলাইছে মই ভাবোঁ এতিয়ালৈকে যি ধৰণৰ ৰাজনৈতিকত পাকৈত হ'ব লাগে তেনেকৈ তেখেত হ'ব পৰা নাই বুলি মই ভাবোঁ কিয়নো সিদিনাহে সি বন্দুক এৰি পেলাই আজি ৰাজনীতিকত সোমাইছে গতিকে সময় লাগিব তেখেতক অলপ এতিয়ালৈকে দেখিব পোৱা গৈছে আপোনালোকৰ দুটা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা হোৱা নাই কোন কোন সমষ্টি আছিল আৰু কেতিয়া ঘোষণা কৰিব দুটা সমষ্টি এটা আছে আপোনাৰ ফকিৰা গ্ৰাম আৰু এটা আছে খকলাবাৰী বাক্সাত এই দুখন সমষ্টিটো এতিয়ালৈকে ডিক্লেয়াৰ হোৱা নাই আজি হৈ যাব অহাকালি ৰাইজই মোক এইকাৰণে ভোট দিব যে 17 বছৰ BPF চৰকাৰে যিটো শাসন চলালে ইয়াৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভুল বুজাবুজি অকল এই 17 বছৰ তেখেতে সৃষ্টি কৰিছে কিন্তু আমি UPPL দলে আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ যে এই অঞ্চলত প্ৰথমে আমি শান্তি আনিম দুৰ্নীতিমুক্ত চৰকাৰ আমি গঠন কৰিম আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত লৈ পেলাই যাতে সকলোৱে ৰাইজৰ সুযোগ সুবিধাটো পাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম এটা জাতিক লৈ কাম কৰা মানুহ নেশ্যনেলিষ্ট প্ৰমোদ কৰোঁ গতিকে আমি BPFৰ কথা কৈছে যে আমি সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰোঁ নহয় আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আজি BTR যিটো চুক্তি হৈ গ'ল এই চুক্তি দেখি পেলাই সকলো ৰাইজ বড়ো অনাবড়ো ট্ৰাইবেল নন ট্ৰাইবেল বিভিন্ন জাতি জনগোষ্ঠী আমাৰ UPPL দলত আপোনাৰ ওদালগুৰিৰ পৰা গোসাইগাঁওলৈকে ডেইলি মানুহে আমাৰ পাৰ্টিত যোগদান কৰি আছে গতিকে আমি ক'ব বিচাৰিম যে আমি যি দল আমাৰ UPPL দল সকলো জাতি জনগোষ্ঠীক লগত লৈ পেলাই আমি আগুৱাই যাব বিচাৰিছোঁ কোনোবা যদি আমাক বেয়া পোৱাৰ কাৰণে ৰাইজৰ ওচৰত কয় যে এইটো UPPL দল অকল এটা জাতি জনগোষ্ঠীৰ এটা দল বুলি যদি কয় এইটো ভুল এটা ব্যাখ্যা দিয়া হ'ব 30